নমস্কাৰ বন্ধু, কি খবৰ? আৰু আপোনালোক সকলোৱে ভালে আছে। মই বৰ্তমান আহি পালোঁ যোৰাবাট এই তাঁতৰ ৰুমত। হোটেল এইটো আহি পালোঁ তাঁতৰ ৰুমত। এতিয়া সোমাওঁ সেইটো ৰুমটো। কি বনাইছে? এইফালে চা। ফটো মৰা নাই, ভিডিঅ' বনাই আছো। পাছফালে আছে চেগুন বাগান। চব কি ধুনীয়া পাহাৰৰ ওপৰত। সেইটো ৰুমটো এইটো আহিছোঁ ৰুমত, চাহ তাহ খাই যাওঁ। আৰু আমি ৰুমৰ পৰা ওলালোঁ। এয়া গেছ চেছ লৈ গ'লোঁ, বিচনা গাড়ীত উঠালোঁ। এতিয়া চাহ তাহ খাই আহিলোঁ। এতিয়া যাওঁ কোম্পানীলৈ বুলি যাওঁ। আজি আহি গ'লোঁ 14 মাইল বজাৰ। এইয়া 14 মাইল বজাৰত আছে চব। খানাৰ পৰা অলপ আগলৈ আহি মনপৰ্ট স্কুল, এইটো মনপৰ্ট স্কুলৰ ওচৰতে এনেকুৱা বেগ পায়। চব বেগ চাই আছোঁ, গতিকে লগৰ দুজনে কৈছে বেগ ল'ম বুলি। চব কি ধুনীয়া ধুনীয়া চামৰা হয়। চব এইবোৰ হয় বেগ। অলৰেডি সিহঁতে চাই আছে ল'ম বুলি। কি হয় চব কি ভাল লাগিছে। আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে বেগকেইটা। চাওক এনেকুৱা দুইটা ল'ম বুলি কৈছে সেই দুজনে। মই বৰ্তমান লোৱা নাই আৰু সিহঁতে ল'ম বুলি কৈ আছে। লৈছে নেকি? এইকেইটা বেগ লোৱা হৈছে চব। কৰ্ণ, আমাৰ কৰ্ণ আৰু দেৱদাই লৈছে। একদম মজা। আৰু এইটো আমাৰ ওচৰত আছে মনপৰ্ট স্কুল। চাওক আপোনালোকক দেখাই দিছোঁ। আৰু এই অপজিট ছাইডত আছে বেগৰ বিক্ৰী হৈ আছে। চব জোতা লোৱা হৈছে। ঠিক আছে, আমাৰ বেগ লোৱা হৈ গ'ল। মই লোৱা নাই আৰু কৰ্ণ আৰু দেৱতা লৈছে। আমি এতিয়া যাওঁ। কোনটো চাওঁ? বেগটো চাওঁ, দেখাই দে। কেনেকুৱা লাগিছে গাইজ? ভাল লাগিছে নে ক'ব দেই কমেণ্ট কৰি।